গাইজ আজি মানে আমাৰ ইয়াত লক্ষী পূজা আৰু আমাৰ লগৰবিলাকে কিবা খুৱাব লাগে বুলি কৈ একদম মানে দিগদাৰ কৰিছে। সেইকাৰণে আমাৰ লগৰবিলাকৰ লগত মানে এটা প্ৰেংক কৰিম বুলি ভাবিলোঁ। এইটো হ'ল ক্ৰীম বিস্কুট। ক্ৰীম বিস্কুটৰ পৰা আমি ক্ৰীমখিনি মাজৰ পৰা গুচাই তাৰ ভিতৰত এইটো কলগেটটো দি কেনে সিহঁতক ক্ৰীম বিস্কুট বুলি মানে খুৱাম। চাওক সিহঁতক কেনেকুৱা ৰিয়েকশ্যন হয়। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, তেতিয়া গম পাব। গাইজ তো এতিয়া আমাৰ ওজা ভাই বনাই আছে আমাৰ বিস্কুটটো। এতিয়া বিস্কুটটো বনাই লোৱাৰ পিছতে আপোনালোকৰ লগত কথা পাতিম। অকণমান টাইম আপোনালোকে ৱেইট কৰক। তো গাইজ আমি এতিয়া যাই আছোঁ পূজাস্থলীলৈ আৰু তাতে যাই আমি ধামাকা প্ৰেংক কৰিম। আপোনালোকে আমাৰ লগত একেলগে থাকক। চাই থাকক ভিডিঅ'টো। আৰু এয়া আমাৰ বিস্কুট ৰেডি, কিন্তু এয়া যে ক্ৰীম বিস্কুট, ইয়াৰ খালি ইফালৰখন আৰু সিফালৰখনতহে আমাৰ ক্ৰীম আছে, বাকী মাজৰ কেইখনত আছে কলগেট ভৰোৱা। আৰু চাই থাকক ভিডিঅ'টো। সিহঁতক কিবা খুৱাব লাগে নহয়, আজি আমি খুৱাই আছোঁ কলগেট, ক্ৰীম বিস্কুটৰ নামত কলগেট বিস্কুট। আজি অজাদাৰ আমাৰ এতিয়া বাৰ্থডে বুলি কৈ পেলাই আমি প্ৰেংক কৰিম। সকলোৱে ৰিয়েকশ্যন চাব আপোনালোকে, একদম ভিডিঅ'টো লাগি থাকক। আৰু এতিয়া আমি পূজাস্থলী আহি পাইছোঁহে, অলপমান দূৰ আছে, বেছি নহয়, অলপ 2 কদম আমি এতিয়া যাই আছোঁ বাৰু। মজা লাগিব, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আজি খুৱাম আমি কলগেট ক্ৰীম। আমি নতুনকৈ আৱিষ্কাৰ কৰা ওজা ভাই এণ্ড লহকৰ দা, আমি আৱিষ্কাৰ কিবা কৰা। খুৱাব লাগে না, ভালকৈ খুৱাই ন, আৰু জীৱনত আমাক একো নাখাওঁ কৈ দিব। সিহঁতৰ আগত আমি ভাল বস্তুকেইখন খাম, কিন্তু সিহঁতক খাওঁ ক্ৰীম বিস্কুটৰ নামত কলগেট। তো বলক আমি পূজাস্থলীতে লগ পাওঁ। তো আমি পূজাস্থলীলৈ আহি পালোঁ। পূজা আপোনালোকৰ মণ্ডপবিলাকো দেখাই আছোঁ। তো মূৰ্তিৰ ওচৰত আমি যাই আছোঁ লাহে। তো যাই আছোঁ, এইবিলাক চেল্ফি উঠাত লাগি আছে, তাতে যাই প্ৰেংক কৰি দিওঁ নেকি? প্ৰেংক কৰি দিওঁ। তো আমাৰ লগৰবিলাক আহি আছে, তো আমাৰ ওজা ৰেডি হৈছে। Thank you. I love you. ইয়াতে খাওঁ। Oh my God. এইবিলাক কি ক্ৰীম চোৱা না, বগা দিয়ে। ৰ'বা। মানে কি বিস্কুট? কলগেট ভৰাই লৈছে। মই তেও খাম। ইফালে টেষ্ট কেনেকুৱা? বিস্কুট খাবি বাৰ্থডে বুলি? মই তেও খাম। দাদা চাওঁ, মুখখন এবাৰ চাওঁ। ৰাতিপুৱা ব্ৰাছ কৰিব নালাগে আৰু মই। আমাৰ আৰতি কৰিব সময় হৈছে, ৰাইজক আৰতি কৰিবলৈ যাবলৈ অনুৰোধ জনাইছোঁ। ৰিয়েকশ্যনটো কেনেকুৱা কৰে? মই খুৱাইছোঁ দেই, এইটো মোৰ আহাৰ একদম 1 মাহমান আছে বিয়াৰ কাৰণে। বিস্কুট এখন খুৱাইছোঁ আৰু একদম সুখত। কেনেকুৱা টেষ্ট কেনেকুৱা? মজা। একদম 5 টকীয়া বিস্কুট যেন লাগে নেকি? অলপ চুবাই চাওঁ, তাৰপিছত চব গম পাই যাব মিহিকে। দাদাই খাই দিলা, গমেই নাপা, ক্ৰীমটো অলপ কমিল আমাৰ বিস্কুটত, গম পাইছে নে? টেষ্ট কেনেকুৱা বিস্কুটটো? আচল বস্তু এইটো কলগেট বস্তু। তো আমি ভিডিঅ'ৰ কাৰণে আকৌ নতুনকৈ আৰু এখন বনাব লগা হৈছে। এজনে বুম ৰিয়েকশ্যন দিলে, এজনৰ গমেই পালে, আকৌ এজনে আকৌ আমাৰ একো গমেই নাপালে বোলে, কি বোলে ভিক্স বোলে লাগিছে। তো আমাৰ এতিয়া হাতেলা টিমৰ মেম্বাৰবিলাকে লগাই আছে। তো চাওক আপুনি কেনেকৈ ৰেডি। ক্ৰীম বিস্কুট মজা হ'ব। চাইডত আহা। আজি আমাৰ 1K হৈ গ'ল। 1K সুখী মানে চবকে বিস্কুট তোমাৰ ভাগত এখনে আছে। বেয়া নাপাবা। Thank you. টেষ্ট কেনেকুৱা তোমাৰ? দাঁত মাজিব নালাগে আৰু। দাঁত মাজিব নালাগে। এতিয়া আমি গৈ আছোঁ আৰু 2জনমান বেলেগৰ কাষলৈ, চাওঁ সিহঁতৰ ৰিয়েকশ্যন কেনেকুৱা হয়। কেনেকুৱা? তো আমাৰ এতিয়া অডিয়েঞ্চে পেলাব যাই আছে, তো আমি লগে যাই আছোঁ। এতিয়া পানী জাৰ লৈ লৈছে,
এনে এক্সপিৰিয়েঞ্চটো ক'ব লাগিব দেই, এক্সপিৰিয়েঞ্চ ক'ব লাগিব আমাৰ হাতে লাটি মৰাৰ আগত এক্সপিৰিয়েঞ্চ লাগিব আমাক। তো আমাৰ এতিয়া পানী পেলো চাই দিম টেষ্টটো কেনেকুৱা। তো আমাৰ ইপানে আৰতিও ষ্টাৰ্ট হৈছে, তো আৰতিৰ ওচৰলৈকে আমি যাই আছোঁ এতিয়া, আৰতিৰ ওচৰলৈকে যাই পাওঁ। গাইজ আমাৰ লগত আৰু এজন আহিছে, এই মাত্ৰ আহি পাইছে পূজাস্থলীত, তাকো যাই কেনে এই প্ৰেংকটো কৰি আছোঁ, চাই থাকক। মানে বিস্কুট খাই গ'ল, বিস্কুট আৰু এখন কিনি আনিলোঁ, আৰু এক পেকেট কিনি আনিলোঁ, বিস্কুটটো মানে চেজ হৈ গ'ল, 2 পেকেট আনিছিলোঁ, এতিয়া আৰু এক পেকেট কিনি আনিছোঁ। চাই থাকক, চাই থাকক, মালটো বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ তাৰ ৰিয়েকশ্যন কেনেকুৱা হয় কলগেট ক্ৰীমৰ বিস্কুট। তো গাইজ বিস্কুট ৰেডি হৈ গ'ল, বলক বলক, তাক দি আছে, এক ঠেকাত দি আছোঁ, বলক বলক বলক। একদম ভাগৰ ভোক লাগছি, তাকে বিস্কুট খালোঁ। এইবিলাক চাক আৰতি কৰি কৰি অৱস্থা নাই, দেখিছে না? এই দিয়ে তাকো এখন বিস্কুট দি দে, খাক দে, ভালকৈ খাবি। আজি বিস্কুট কিনিছোঁ আৰু খাইছোঁ পুৰা। এইটো ক্ৰীম, নতুনকৈ ক্ৰীম বিস্কুট আছে এইটো, কলগেট ফ্লেভাৰ। তাৰে খুচিতে বিস্কুট এখন এখন খা। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাসৱে আমাৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা মণ্ডপত উপস্থিত হৈ আজিৰ নাগা নাম দলটি উপভোগ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই লাষ্ট বিস্কুট নহয়, মই সেইটো কথাই ক'ব ওলাইছিলোঁ। ভাগৱত পাঠ হয় নেকি? ভাগৱত মুখখন মেলি দিয়া। পুৰা পৃথিৱীখন দেখা পাবা শ্ৰীকৃষ্ণৰ নিচিনা। ফ্লেভাৰটো কেনেকুৱা? বিস্কুটৰ মাজত কিবা সোমাই আছে, কিন্তু মোৰ খালত সোমোৱা নাই, তোমাৰ খানত নাই। এইটো মানে কলগেট ক্ৰীমৰ বিস্কুট, গম পাইছে নে? টেষ্টটো কেনেকুৱা? টেষ্টটো এইখন খাই দিয়ে ভাল লাগিব। পানী আনিছে, পানী পানী ইয়াতে কলগেট পানী আনিছা এটি বিশেষ ঘোষণা, নাখায়। এটি বিশেষ ঘোষণা, পূজা মণ্ডপৰ লক্ষ্মী দেৱীৰ চৰণত যিসকল ভক্তগণ ৰাইজে